Hello friends, welcome back to my YouTube channel Bindas24 guys. আজিৰ এই ভিডিঅ'টো স্পেচিয়েলি মই অসমৰ যিকেইটা ৰষ্টাৰ আছে বা যিকেইটা ৰষ্টিং চেনেল আছে তেওঁলোকৰ ওপৰতে মই আজি ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। সো প্ৰথমতে শুনি লওক যে অসমত কেইজন ৰষ্টাৰ আছে। যিকেইটা ৰষ্টাৰ আছে তেওঁলোকৰ নামবোৰ মই কৈ দিছোঁ। এটা হৈছে বিকাশ আমিন, তাৰপিছত আছে আছামৰ ডেকা মিষ্টাৰ ৰাজা টেঙা নিদিবা, গোলাঘাট ৰষ্টাৰ, তাৰপিছত আছে হিৰেন ৰষ্টাৰ, তাৰপিছত TRBA। সো এইকেইটা ৰষ্টাৰ আছে। বাকী ইয়াৰ পিছতো আৰু বহুত কেইটা থাকিব পাৰে, বাট মই স্পেচিয়েলি বিকাশ আমিন আৰু মিষ্টাৰ ৰাজা আৰু অসমৰ ডেকা তেওঁলোকৰ ভিডিঅ'বিলাক মই বহুত আগৰ পৰাই মই চাই আছিলোঁ, বহুত আগৰ পৰাই চাই আছিলোঁ। চ' বহুত ভাল লাগে, তেওঁলোকৰ ৰষ্টিং কৰাটো ভাল লাগে। বাট মই কিবা ভালেকেইদিনৰ পৰা এটা বস্তু ন'টিছ কৰি আছিলোঁ, আৰু কি বস্তু ন'টিছ কৰি আছিলোঁ মই সেই কথাটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' ফাৰ্ষ্ট মই কথাটো ক'ব বিচাৰিছোঁ কি যে আমাৰ অসমত এই ৰষ্টিং চেনেলবিলাকৰ প্ৰয়োজনীয়তা কিমান আছে, ৰষ্টিং চেনেলবিলাকক আমাক কিয় লাগে। চ' সেই বিষয়ে মই দুই এটা কথা ক'ব বিচাৰিছোঁ। যে ৰষ্টিং চেনেলবিলাক এইকাৰণে লাগিব কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয়। আমাৰ অসমত এনে কিছুমান প্ৰাণী আছে, এনে কিছুমান ব্যক্তি আছে যিসকলে বেয়া কিছুমান ভিডিঅ' বনায়, ছ'চিয়েল মিডিয়াত অৰ্থাৎ ফেচবুকত কিছুমানে এৰি দিয়ে, কিছুমানে আকৌ আপোনাৰ ইনষ্টাগ্ৰামত এৰি দিয়ে। চ' এইবিলাক ভাল কৰাৰ কাৰণে, এইবিলাকক শিক্ষা দিয়াৰ কাৰণে চ' তেওঁলোকক কি কৰা হয়, ৰষ্ট কৰা হয়, বেয়াকৈ কিবাকিবি কোৱা হয়। চ' এইকাৰণেই ৰষ্টিং চেনেলবিলাকৰ প্ৰয়োজনীয়তা আছে, সেই তেওঁলোকক উচিত শিক্ষা দিয়াৰ কাৰণে। তো ঠিক আছে, এতিয়া ঘটনাটো হ'ল যে যিসকল ৰষ্টাৰ আছে তেওঁলোকৰ উদ্দেশ্য আচলতে কি হয়। তো তেওঁলোকৰ উদ্দেশ্য মই দুটা বিচাৰি পাইছোঁ, আৰু তাৰ ভিতৰত যিটো ফাৰ্ষ্ট উদ্দেশ্য তেওঁলোকে কোৱা মতে, মই বহুকেইটা ভিডিঅ' মই চাইছোঁ, তেওঁলোকৰ মাজৰ পৰা তেওঁলোকে কৈছে যে তেওঁলোকে ভিডিঅ' এইকাৰণে ৰষ্টিং কৰে। এটা উদ্দেশ্য হৈছে যে আমাৰ সমাজখনত যিবিলাকে বেয়া বেয়া ভিডিঅ' বনাই এৰি দিয়ে, যিবিলাকে বেয়া কাম কৰি আছে, তেওঁলোকক ভাল পথলৈ অনাৰ কাৰণে, তেওঁলোকক ভাল কৰাৰ কাৰণে বা সমাজখনক নিকা কৰাৰ কাৰণে তেওঁলোকে ৰষ্ট কৰে। এইটো এটা বহুত ধুনীয়া এটা পদক্ষেপ তেওঁলোকৰ। আৰু এটা হৈছে তেওঁলোকৰ ডিছক্ৰিপশ্যনত মই দেখা পাওঁ যে আমাৰ এই ভিডিঅ'বিলাক সাধাৰণতে মনোৰঞ্জন আৰু হাস্যৰসৰ কাৰণেহে বনোৱা হৈছে। তো ঠিক আছে, এইটোৰ বিষয়ে মই অলপ পিছত কথা পাতিম। আৰু এটা টপিকছলৈ এতিয়া আহোঁ। আজি মই ক'ব বিচাৰিছোঁ ৰষ্টাৰসকলক, আটাইকেইজন ৰষ্টাৰক মই ক'ব বিচাৰিছোঁ যে আজি প্ৰায় 3-4-5 বছৰৰ পৰা হ'ল, 4 বছৰমান হ'ব, যিমান দিনৰ পৰা মই ৰষ্ট দেখা পাই আছোঁ, ৰষ্টিং কৰা দেখা পাই আছোঁ, এতিয়া ল'ৰা হওক বা ছোৱালী হওক, যাকেই নকৰক কিয়, বাট এই যে ৰষ্ট কৰি যে আছে, তেওঁলোকে সমাজখনত কিবা দিব পাৰিছে নেকি, ভাল কিবা দিব পাৰিছে নেকি, বা সমাজখনক তেওঁলোকে যিটো উদ্দেশ্য, তেওঁলোকৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যত তেওঁলোকে সফল হ'ব পাৰিছে নেকি, সেইটো মোৰ এটা ফাৰ্ষ্ট কুৱেশ্যন। মই ভাবোঁ যে তেওঁলোকে তেওঁলোকৰ উদ্দেশ্যত এতিয়ালৈকে সফল হ'ব পৰা নাই। কাৰণ এইকাৰণেই পৰা নাই কাৰণ তেওঁলোকে দৈনিক ৰষ্ট কৰি আছে। কাৰণ আজিৰ পৰা 4 বছৰৰ পৰা তেওঁলোকে ৰষ্ট কৰি আছে, আৰু ৰষ্ট কৰি 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 আজিৰ সময়লৈকে ৰষ্টাৰৰ সংখ্যাও বহুত বেছি হ'ল। কিন্তু এই যে যিবিলাকে সমাজত ছ'চিয়েল মিডিয়াত যিবিলাক ভিডিঅ' বনায়, তেওঁলোকে কিন্তু সেই ভিডিঅ'বিলাক বনোৱা বন্ধ নকৰিল। এনে কিছুমান ল'ৰা বা ছোৱালী, ল'ৰাবিলাকে ছোৱালীৰ ড্ৰেছ পিন্ধি ডেন্স কৰে, ছোৱালীয়ে ল'ৰাৰ ড্ৰেছ পিন্ধি ডেন্স কৰি আছে। চ' আৰু বহুত কিবাকিবি, কিছুমানে মদ খাই ভিডিঅ'ত ইউটিউবত আহি কিছুমানে ইনষ্টাগ্ৰামত আহি ভিডিঅ' বনাই দিয়ে, কিছুমানে ফেচবুকত কিছুমান পষ্ট কৰে। চ' বহুত কিবাকিবি। চ' এইবিলাক ভিডিঅ' এতিয়ালৈকে মই দেখা পাওঁ যে কমা নাই, আমাৰ এই ৰষ্টাৰসকলে কমাব পৰা নাই। তেতিয়াহ'লে কি লাভ হ'ল? যদি তেওঁলোকৰ যদি উদ্দেশ্য এইটোৱেই যে আমি এইবিলাক বস্তু আমি কমাব লাগে, কিন্তু ক'ত কমোৱাটো হোৱা নাই। চ' যদি কমাব পৰা নাই, তেতিয়াহ'লে মই ভাবোঁ যে তেওঁলোকৰ যিটো উদ্দেশ্য, তেওঁলোকে তালৈকে যাব পৰা নাই। তাৰ এটা কাৰণ আছে। কাৰণটো হৈছে যে তেওঁলোকে যিটো লিখিছে, আমাৰ এই ভিডিঅ'বিলাক মনোৰঞ্জন আৰু হাস্যৰসৰ কাৰণে বনোৱা হয়। তাত মোৰ বিৰোধ কৰিম মই এইকাৰণে, কাৰণ তোমালোকে যদি ভালৰ কাৰণে বনাই আছা, তেতিয়াহ'লে এইবিলাক কিয় তোমালোকে বনাই আছা যে হাস্যৰসৰ কাৰণে। এনে কিছুমান ল'ৰা বা ছোৱালী কিছুমান আছে,
যাক নেকি তোমালোকে হাস্যৰসৰ কাৰণেহে তোমালোকে দেখুৱাই আছা, ভাল কিবা কৰাৰ কাৰণে তোমালোকে দেখুওৱা নাই, জাষ্ট ফৰ এণ্টাৰটেইনমেণ্টৰ কাৰণেহে বনাই আছা। চ' এইটো মানে হ'ব নালাগে মই ভাবোঁ। তাৰপিছত আৰু এটা বস্তু, আজি যিমান দিনৰ পৰা তোমালোকে ভিডিঅ'বিলাক বনাই আছা, ৰষ্টাৰসকলে যিবিলাক ভিডিঅ' বনাই আছে, আজি 4 বছৰ বা 3 বছৰৰ পৰা যি ভিডিঅ'বিলাক বনাই আছে, আৰু সেই ভিডিঅ'বিলাকৰ যিবিলাক থাম্বনেইল আছে, সেই থাম্বনেইলবিলাকত তেওঁলোকে কি ফটো মানে তেওঁলোকে তাতে পেষ্ট কৰিছে, তাতে বনাইছে, তাতেতো কোনো এটা ভাল ফটো নাই। কাৰণ সমাজখন যদি নিকা কৰিব বিচাৰিছে বা বিচাৰিছা, তেতিয়াহ'লে এই থাম্বনেইলখনত কিয় মানে অৰ্ধ উলংগ ফটোবিলাক কিয় তোমালোকে বনাই তোমালোকে এনেকৈ স্প্ৰেড কৰি আছা? আজি যি আগত আছিল 2-3জন ৰষ্টাৰ, আজিতো কমচে কম 15-20জনমান হৈ গৈছে ৰষ্টাৰ। এই গোটেই ৰষ্টাৰসকলে কি কৰি আছে, সেই থাম্বনেইলখন বেয়া বনাই আছে আৰু স্প্ৰেডহে কৰি আছে, ভাল কৰা নাই। বাট আৰু এটা কথা, মানে তাতে বেয়া লেংগুৱেজ ইউজ কৰে। মই দেখা পাই আছোঁ তেওঁলোকে ভাল কৰাৰ পৰিৱৰ্তে বেয়াটোহে কৰি আছে। কাৰণ তেওঁলোকে এই ক্ষেত্ৰত একদম জিৰ' সফল হৈছে, ডাইৰেক্ট জিৰ'। কাৰণ আজিৰ পৰা নহয়, মই বহুত দিনৰ পৰা চাই আছোঁ ৰষ্টিং। তেওঁলোকে কোনো এটা মানে মানুহক মানে দমাব পৰা নাই। ৰষ্টিং ভিডিঅ'বিলাক চাই যে বেলেগে যে অলপ চিন্তা কৰিব, সেইটো চিন্তা নকৰে। মানে যিসকলে ভিডিঅ' এৰি দি আছে তেওঁলোকৰ কাৰণে ভালে হৈ আছে, কাৰণ ৰষ্টাৰসকলে ৰষ্ট কৰে আৰু এইটো ভাইৰেল কৰাত সহায় কৰি আছে ৰষ্টাৰসকলে। ৰষ্টাৰসকলৰো লাভ হৈ আছে, ইফালে যিজনে ভিডিঅ' বনাই আছে তেওঁলোকৰো লাভ হৈ আছে। কাৰণ কণ্টেণ্টবিলাক ওলায়েই আছে, ৰষ্টাৰসকলে এনেকুৱা ধুনীয়াকৈ কণ্টেণ্টটো পাই ভিডিঅ' বনাই আছে, আৰু তেওঁলোকে যেতিয়া ৰষ্ট পায় তেতিয়া তেওঁলোকক বেয়াকৈ গালি দিয়ে ৰষ্টাৰসকলক, ৰষ্টাৰসকলেও তেওঁলোকক বেয়াকৈ গালি দিয়ে। চ' এই ক্ষেত্ৰত তেওঁলোকে ব্যৰ্থ হোৱা বুলি মই ভাবোঁ। আৰু মই লাষ্টত এটা কথাই ক'ব বিচাৰিছোঁ যে যদি তোমালোকৰ উদ্দেশ্য এইটোৱে যে সমাজখনক ভাল কৰা বা নিকা কৰা, তেতিয়াহ'লে তোমালোকে ভালকৈ ৰষ্টিং ভিডিঅ' বনোৱা, এই মানে আল্টু ফাল্টু যিবিলাক থাম্বনেইল সেইবিলাক মানে বন্ধ কৰি দিয়া, তাৰপিছত বেয়া লেংগুৱেজ ইউজ কৰা বন্ধ কৰি দিয়া, তেতিয়াহ'লে তোমালোকে সফল হ'ব পাৰিবা কিজানি। বাকী এজনে গালি দিছে, তাৰ পৰিপ্ৰেক্ষিতত তুমিও গালি দি আছা, এইটো কিবা ভাল কৰা কিবা পদ্ধতি হ'ল নেকি? মই ভাবোঁ যে এই ক্ষেত্ৰত তোমালোকে মানে জিৰ', মানে এচিভমেণ্টটো জিৰ' হৈছে, তোমালোকৰ একো লাভ হোৱা নাই। চ' ভালকৈ কাম কৰা, ভাল কিবা এটা কৰা, ভাল লাগিব। কাৰণ বহুত কিবা কিবি আছে এনেকুৱা ৰষ্ট কৰিব লগা, যেনেকুৱা কিছুমানে গুটখা খাই আছে, গুটখা খাইবিলাক স্কুলবিলাকত মানে পিক পেলাই আছে, স্কুলৰ বাৰাণ্ডাত পিক পেলাই আছে, বহুত জেগাত পিক পেলাই আছে, নষ্ট কৰি আছে। তেওঁলোকক ৰষ্ট কৰিব লাগে। আমাৰ অসমত বানপানীৰ সমস্যা এতিয়ালৈকে ঠিক হোৱা নাই, গতিকে এই ক্ষেত্ৰত বহুত কথা ক'ব পৰা যায়। চ' সেই ক্ষেত্ৰত কৰিব পৰা। চ' যিবিলাকে আমাৰ অসমীয়া যিটোবিলাক বিহুগীত আছে, যিবিলাক অসমীয়া যিবিলাক গীত আছে, বিহুগীত, যিবিলাকে এইবিলাকক বিকৃত ৰূপ দিয়ে, সেইবিলাককো পূৰা মানে ৰাম ধুলাই দিব লাগে। চ' এইবিলাক বেছিকৈ দিব লাগে। বাকী এনে এজনক মানে পাৰ্চনেলি বহুত কিবা কিবি মানে এটাক কৰি গৈ থাকোঁতে বহুত মানে ভিতৰলৈ যোৱা হয়, এইটো মানে ভাল নহয় মানে। চ' শেষত মই ক'ব বিচাৰিছোঁ, বন্ধুসকল ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। আৰু এটা ভাল লগা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। তো আজিৰ কাৰণে